সো গাইজ ফাইনেলি আহি পালোঁ আৰু এয়া হৈছে মিচিং জনগোষ্ঠীৰ এখন ৰেষ্টুৰেণ্ট আৰু আমি তাতে আহিলোঁ আজি স্পেচিয়েল খাবৰ কাৰণে কিছুমান আৰু এইফালে হৈছে সম্পূৰ্ণ দৃশ্যবিলাক মই সকলো দেখুৱালোঁ আৰু মিচিঙৰ যি জাতীয় পৰম্পৰাগত এটা চিকেন থালি আছে পৰ্ক থালি আছে চ' আমি চিকেন থালিটো লৈছোঁ আৰু কেনেকুৱা লাগে খাই আপোনালোকক জনাম আৰু আপোনালোকেও আহিব পাৰিব ইয়ালৈ আৰু এড্ৰেছটো আমি সম্পূৰ্ণ দি দিম গতিকে অকণমান আমি চাওঁ ইয়াৰ পৰিৱেশ দৰ্শিতা ট্ৰেভেলছৰ দৈনিক বাছ সেৱা তিতাবৰৰ পৰা যোৰহাট হৈ ডিব্ৰুগড় মেডিকেললৈ পুৱা 4:30 বজাৰ পৰা দিনৰ 2:30 বজাত। আৰু ইয়াৰ স্পেচিয়েল হৈ গ'ল আপোনাৰ চিকেন থালি হৈ গ'ল এইটো চব আৰু এটা আছে আপোনাৰ ইয়াত আছে আপোনাৰ যিটো স্পেচিয়েল ট্ৰেডিশ্যনেল আৰু ইয়াত আছে চিকেন আৰু অলপ মছলা দিয়া আছে জলকীয়া মছলা আৰু এইফালে আছে পৰম্পৰাগত ড্ৰিংকছ সাজ আৰু এটা আজি আৰু অলপ স্পেচিয়েল এটা হ'ব আৰু থালিটো আমাৰ আহি আছে গতিকে ইয়াৰ এটা প্ৰথম ইয়াৰ পিছত এনেকৈ থকা হ'ব আপোনালোকে চাই থাকক সম্পূৰ্ণ আৰু আহি গ'ল এইবিলাক আমাৰ আইটেম থালিটোত কি কি দিয়ে আপোনালোকে চাব এফালে দালি আছে আৰু এইটোত আছে ভাত গৰম গৰম ভাত এইটো উডেন হটকেছ এইফালেও আছে কেনেকুৱা লাগিছে হাই চ' নৰ্মেল চিকেন এদিন থালি আমি লৈছিলোঁ থালি তেতিয়া এটা ৰান দিছে আৰু লগত চুপ আছে এইটো এটা আছে চিকেনৰ আপোনাৰ আইটেম আছে ফ্ৰাইকে আৰু ইয়াত ভাত পাতত দিয়া আছে নেকি আইটেম আছে কেইবাটাও আইটেম আছে আপোনালোকে আহিব পাৰে চাব আৰু অলপ অলপকৈ টেষ্ট কৰি চাই লওঁ আৰু এইটো তৰাপাতৰ দিয়া বৰা চাউলৰ ভাত টেষ্ট কৰি চাওঁ চিকেন টেষ্ট কৰি চাইছোঁ আৰু বেয়া নালাগে আৰু বৰা চাউল যে আমি ভাত কেতিয়াও খাই পোৱা নাই চাইমতে এখন মজা একদম পূৰা ধুনীয়া লাগিব নহয় ৰেষ্টুৰেণ্ট হা এই ইয়াতে আছোঁ ইয়াতে আৰু একে আৰু ঠিক আছে চবিতা ফোন মাৰিছিলা নেকি আপোনাৰ ৱেবাৰ দি থৈ দিছিলা নেকি ফৰ্টৰ ৱেবাৰ দিছিলে নেকি আকৌ হা সিয়ে দিছিলে নেকি চিকেন ফ্ৰাই সি দিছে যদি একো নহয় বাৰু তেতিয়া আপুনি ক'ব পাৰিব অঁ ঠিক আছে দিয়ক চাৰিটামান চিকেনৰ আইটেমেই মোটামুটি আছে হা চিকেনৰ মোটামুটি 3-4টা আইটেম আছে আৰু এইটো এটা খৰিচা দিয়ে লোকেল মাংস সহযোগ কৰিলে যোৰহাটৰ কেন্দুগুৰিৰ শিৱম ৰেষ্টুৰেণ্ট ইয়াত আপোনালোকৰ সন্তানৰ জন্মদিনৰ লগতে বিভিন্ন অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিব পাৰে সুমধুৰ সুদৃষ্টিৰে